ओके गाइस, आज ভিডিওটো বহুত ইন্টারেস্টিং হৈ যায় আছে। আপোনালোকে এটা নলেজ পাব এই ভিডিওটোৰ পৰা। এটা বৰ্তমান বাজি আছে 5:30, সো গুড ইভিনিং। তো কথাটো হ'ল এনেকা ধৰণৰ কি এটো হ'ল মোৰ লগৰ মনোজ। নামটো কতে তুমি এবাৰ কদিয়া? মনোজ। ওকে, ইয়াৰ নাম হ'ল মনোজ। তো ই মাজতে দিছিল 5 তাৰিখে দিছিল, এইটো মাহৰ 5 তাৰিখে দিছিল মেছো, যেটো আপোনালোকে গম পায় অনলাইন শপিং এপছ হয় মেছো, এনেকা ফ্লিপকাৰ্ট বা এমাজন যেনেকা শপিং এপছ হয়, এনেকা মেছো নতুনকে ওলাইছে, যেহেতু সব মানুহ গম নাপাব পাৰে। তাতে ভাল ভাল মানে অফাৰ থাকে আৰু কম্বো পেক এবাৰ মানে বহুত কিবা কিবি থাকে, অলপ কম দামতে বস্তুবোৰ দিয়ে। তো ই 5 তাৰিখে দিছিল অৰ্ডাৰ জিন্সৰ চাৰ্ট দিছিল মেছো। তো আজি ডেলিভাৰ হৈছে, আজি 9 তাৰিখ, আজি ডেলিভাৰ হৈছে। ডেলিভাৰী বয় আহি ডেলিভাৰ দি গৈছে। তো তাৰপিছতে ই কি কৰিছে, ডেলিভাৰী বয়জনক কেছ পইচা দি পেকেটটো লৈ আহিছে লগত। পেকেটটো লৈ আহি ঘৰত খুলি চাইছে। কি খুলি চাইছে মই দেখাই আছো, অলপ ওচৰত হওক, মই জুম কৰি দিয়া কেমেৰাটো। ওকে গাইস, মই দেখাই আছো আপোনাক। এইটো হ'ল মেছো ফালৰ পৰা নৰ্মেল পেকিং। মই দেখাম, খালি এড্ৰেছ লিখা আছে, ইয়াতে এড্ৰেছ লগোৱা আছে, বেলেগ একো নাই। মই দেখাই আছো ইয়াৰ জিন্সৰ চাৰ্টটো, মই আপোনাক দেখাই আছো, ভালকে চাব দেখাই আছো। এইটো হ'ল জিন্সৰ পেণ্ট, তাকো হাফ পেণ্ট যেন লাগিছে, হাফ পেণ্ট হ'ব চাগে। তাকো ৰং মিস্ত্ৰী হয়তো, ৰং মিস্ত্ৰী পুৰা কালাৰ চালাৰ লাগি আছে। এতিয়া ৰঙে লাগিছে নে কি লাগিছে গম নাপাব, বগা বগা লাগিছে। এইটো ভাবিলো কিবা লাগিছে গম নাপাব। এইটো হ'ল টি চাৰ্ট, ব্লু এণ্ড হোৱাইট। তো মেছৰ ফালৰ পৰা এইটো আহিছে, ই দিছে চাৰ্ট আৰু আহিছে জিন্স পেণ্ট আৰু টি চাৰ্ট। তাকো দেখা পাইছে হালত কি অৱস্থা। এতিয়া আমি গম নাপাওঁ এতিয়া মেছৰ ফালৰ পৰা পেকিং এনেকে আহিছে নে ডেলিভাৰী বয়ে বদমাচি কৰিছে, নে য'ত ষ্টক কৰে বস্তুবোৰ আনিকে তাতে বদমাচি কৰিছে, নে আমি গম নাপাওঁ। কিন্তু যোনটো চাৰ্ট অৰ্ডাৰ দিছিলি এইটো 596 MRP আছিল, ইমানটো লৈছে ন? তো 596 এমাউণ্ট আছিল। তো ই ৰিচিভ কৰিছে এনেকুৱা। আৰু আমি খোলাৰ টাইমত একো ভিডিঅ' কৰা নাই, একো কৰা নাছিলোঁ, আমি এতিয়াহে ভিডিঅ' কৰি আছোঁ। এতিয়া এই বস্তুটো আমি যদি ৰিফাণ্ড যদি পঠাওঁ, কোম্পানী নামানিব, আমাৰ পইচা পুৰা টোটেলি ৱেষ্ট। আমাৰ পইচা। আৰু ডেলিভাৰী বয়ক আমি ফোন কৰিছোঁ যে আমাৰ বস্তুটো এনেকা ওলাইছে, আমি এতিয়া কি কৰিব লাগিব। কি কৈছে, মইতো এইটো গম নাপাওঁ, আমি পেমেণ্ট লোৱা কাম, বস্তু ডেলিভাৰী কৰিব লাগে, ডেলিভাৰী কৰি দিছোঁ, পইচা লৈ লৈছোঁ, খতম। এতিয়া মেছো এতিয়া কি বা কৰে আমি গম নাপাওঁ। এতিয়া আমি চাব লাগিব কমপ্লেইন দি। কিন্তু মোৰ হিচাপত 100% নল'ব, কাৰণ এটা ভাবিব কি আমি বদমাচি কৰিছোঁ, এইটো ভিতৰত আমি জানি বুজি এনেকা কৰা বুলি ক'ব, জানো ভালদৰে। কিন্তু তথাপিও মই একচুৱেলি ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে, যাতে আপোনালোকে যদি কেতিয়াবা ফিউচাৰত যদি আপোনালোকে মেছোৰ পৰা অৰ্ডাৰ দিয়ে, মেছো বা যিয়ে হওক, অনলাইন শ্বপিং হওক, য'তে দিয়ে, যেতিয়া ৰিচিভ কৰিব এটলিষ্ট অলপ মানে ধৰক পেকেটটো খুলি নাচালে, বস্তুটো অলপ লাৰি চাব, এনেকে মালটোৰ ভিতৰত কি আছে, মানে পাৰ্চেলটোৰ ভিতৰত কি আছে অলপ লাৰি চাব, তেতিয়া অলপ আন্দাজ লাগিব পাৰে। কিন্তু ডেলিভাৰী চিষ্টেমটো অলপ ভাল কৰিব লাগিছিল, ষ্ট্ৰং কৰিব লাগিছিল। কিন্তু এনেকৈ কি কৰিছে আমি গম নাপাওঁ। মইতো ভিডিঅ' বনোৱাৰ মেইন কথাটো হ'ল কি, আপোনালোকে যেতিয়া নেক্সট কেতিয়াবা অৰ্ডাৰ দিয়ে ফিউচাৰত, তো আপোনালোকে অলপ চাই চিতি অৰ্ডাৰ দিব, যিকোনো এপছত নিদিব। অলপ মানে ধৰক এমাজন, ফ্লিপকাৰ্ট এইকেইটা ভাল। কিন্তু মেছো নতুনকৈ ওলাইছে, কিন্তু এনেকুৱা হ'ব বুলি আমি ভবা নাছিলোঁ। আৰু বহুত লেটকৈ ডেলিভাৰী দিয়ে, আমি বহুত দেৰি ৰখাৰ পিছত যদি এনেকুৱা যদি আমি মানে পাওঁ লাষ্টত, তেতিয়া আমাৰ ভাল নালাগে। তো এইটোৱে আপোনালোকক মানে জাষ্ট ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। এতিয়া কিবা হয় নাজানো, দেখাই পাইছে।